হাতত খৰাহি লৈ ওলাইছোঁ দেই। কি ছিঙিবলৈ ওলাইছোঁ আপোনালোকে চাই থাকক। চাই থাকিলে গম পাই যাব কি ছিঙিবলৈ লৈছোঁ আৰু কি খাম আজি জুতি লগাই। চাই থাকক। এয়া কি হয় চিনি পাইছেনে? এয়া হৈছে হাতী ভেকুৰী। আজি হাতী ভেকুৰীৰ পিটিকা খাম। ভাতৰ লগত মুঠতে কিবা এটা জুতি হ'লে বিৰাট ভাল লাগে। হাতী ভেকুৰী তাইটো বহুত খাই থকাই হৈছে এইকেইদিন, সেইকাৰণে নাইকিয়া হৈছেগৈ আৰু লাহেকৈ। খাব নাই আপুনি? খাম। হা খাম। আপুনিতো খাবই, তিতা খাই ভাল পোৱা মানুহ। বেলেগৰ মাছ মাংস ফেভৰেট হয়, আমাৰ এখেতৰ আকৌ তিতাহে ফেভৰেট। তিতা কেৰেলা, বেতগাজ, হাতী ভেকুৰী, তিতা ভেকুৰী, তিতা মোৱা, মুঠতে যিমান তিতা বস্তু আছে চব খাই ভাল পায়। মই আকৌ আগতে নাখাইছিলোঁ দেই, বিয়া হৈ অহাৰ পিছতহে তিতা খাবলৈ শিকিছোঁ। এইখিনি চাওক, এইখিনি এতিয়া বইল কৰিম, আলুৰ লগত পিটিকা কৰি খাম। ব'লক। এইফালে ভাত সাজ খাবলৈ লৈছোঁ দেই, একেবাৰে জুতি লগাই লৈছোঁ। এইফালে দেখুৱাই দিওঁ। এয়া অলপ আগত এই হাতী ভেকুৰী ছিঙি আনিছিলোঁ যে, এয়া আলুৰ সৈতে পিঁয়াজ চিয়াজ দি পিটিকা কৰি লৈছোঁ। আৰু এইফালে আমলৈ টোপ আছে, এফালে কলডিল ভাজি, এয়া ভাত কেৰেলা ফ্ৰাই, তাৰপিছত অলপ পানী টেঙা লৈ লৈছোঁ, দুটামান জলকীয়া, আৰু এয়া স্কচৰ দাইল বনাইছোঁ। আজি এনেদৰে খাম আৰু দেই জুতি লগাই ভাত সাজ।